হয়, প্ৰথম মই যেতিয়া গীত পৰিৱেশন কৰিছিলোঁ সোণপুৰা গাঁৱত, তেতিয়া মই অসমীয়া গানে গাইছিলোঁ। তেতিয়া মই বড়ো গান নাজানো। তাৰপিছত তাত পৰিৱেশন কৰাৰ পিছতে আমাৰ আঞ্চলিকতে হাওৰাঘাট তিনিআলি আঞ্চলিকত তেনেকুৱা বিভিন্ন ধৰণৰ মানে সংগঠনবোৰে মানে প্ৰগ্ৰামবিলাক পাতে। তাৰপিছতে মই গীত পৰিৱেশন কৰিবলৈ লাহে লাহে মানে আৰম্ভ কৰিছোঁ। তাৰপিছতে আমাৰ আঞ্চলিকৰ পৰা মই ডিষ্ট্ৰিক্টত গ'লোঁ, লাংহিনতো তেনেকুৱা বিভিন্ন ধৰণৰ কম্পিটিশ্যনত মই অংশগ্ৰহণ কৰি মই তাতে মানে পুৰস্কাৰ পাবলৈ মই সক্ষম হৈছিলোঁ। তাৰপিছত চিলেকশ্যন হৈ পেলাই মানে ধৰক প্ৰথম মই গৈছোঁ বাহিৰত, মানে কাৰ্বি আংলঙৰ বাহিৰত মই গৈছোঁ ওদালগুৰিত তাতেই মই এটা কম্পিটিশ্যনত ভাগ লৈছিলোঁ। ওদালগুৰিৰ উপৰিও আৰু অসমৰ ক'ত ক'ত গৈছিলে? হয়, তাৰপিছত গোলাঘাটত গৈছোঁ। গোলাঘাটত যোৱাৰ পিছতে তেনেকৈ আৰু চিৰাঙত গৈছোঁ। চিৰাঙতো আপোনাৰ লগত কথা পতাৰ পৰা এটা কথা গম পাইছোঁ যে আপুনি প্ৰথমত বড়ো ভাষাটো জনা নাছিল, মানে অসমীয়া গানহে গাইছিলে, কিন্তু এতিয়াতো আপুনি বড়ো গান গাব পাৰে, বড়ো কথা ক'ব পাৰে, সেইটো বহুত ডাঙৰ এটা মানে প্লাছ পইণ্ট। বড়ো ভাষা গীতৰ যোগেদি আপুনি ভাষাটো আয়ত্ব কৰিব পাৰিছে। আৰু বৰ্তমান জানিব পৰা মতে হাৰিমুখ সদায় আপুনি কি আছে এতিয়া? মই ছেক্ৰেটাৰী হয়, আঞ্চলিকৰ ছেক্ৰেটাৰী আৰু ডিষ্ট্ৰিক্টৰো হাৰিমুখ সদৰ মেম্বাৰ হয়। তাৰপিছতে মই ৰাজেশ্বৰ খাকলাৰী ডাঙৰীয়া, তেখেতক মই গুৰু বুলিয়ে মানিব লাগিব। তেওঁৰ পৰা মই বহুতখিনি শিকিছোঁ। তেওঁ মোক মানে গানৰ স্কেলৰ পৰা আদি কৰি ভাষাটো মানে বহুতখিনি শিকাইছে। তেতিয়া মই যেতিয়া প্ৰথম বড়ো গীত গাইছিলোঁ, তেতিয়া মোৰ ভাষাটো শুদ্ধ নহয়, অসমীয়া সুৰতে মানে গানৰ হয়, মই স্কুলতো গৈছোঁ। আমাৰ বকুলীয়াত মানে ইন্দ্ৰধনু কলা নিকেতন বাইদেউ জয়মতী নাৰ্জাৰী, তেখেতৰ লগত মই ক্লাছিকেল এবছৰ শিকিছিলোঁ। তাৰপিছত মোৰ কিছুমান ঘৰুৱা সমস্যাৰ কাৰণে মই আৰু যাব পৰা নাছিলোঁ। তথাপিও মই গান গোৱাটো এৰা নাই, মাজে মাজে মানে চৰ্চাটো মই কৰি থাকোঁ। আৰু কিবা ষ্টাৰ মেকাৰ কিবা গান গাই নেকি? হয়, ষ্টাৰ মেকাৰতো বহুতখিনি গান গাইছোঁ। ষ্টাৰ মেকাৰতো গাইছোঁ। আৰু কাৰ লগত তেনে গাবলৈ সুযোগ পাইছে আপুনি? মই গাইছোঁ আমাৰ বলিউড ছিংগাৰ নেহা কক্কৰ, তেখেতৰ লগত এটা গীত গাইছোঁ। কথা অলপ পাতিলোঁ, এতিয়া আকৌ এটা গান আকৌ শুনিম। আকৌ এটা বড়ো গান হয় নেকি? ঠিক আছে। আপুনি অলপ আগতে কৈছে যে মানে গুৰু হিচাপে ৰাজেশ্বৰ খাকলাৰীক মানিছে, তাৰপিছতে জয়মতী নাৰ্জাৰী ইন্দ্ৰধনু কলা নিকেতনত মানে অলপ স্কুলত গৈছিলে। ইয়াৰ উপৰিও মানে স্কুলৰ বাহিৰেও এনে সংগীত জগতত মানে গুৰু হিচাপে লগ নাপালেও মানে কাক মানে গুৰু হিচাপে আৰু মানি লৈছে, বা কাক মানে ভাল বুলি গণ্য কৰিব? মই আচলতে গুৰু হিচাপতে বড়োৰ ভিতৰত মই বড়োৰ ভিতৰত মই বিগ্ৰাই ব্ৰহ্ম আৰু গৌতম ব্ৰহ্ম, তেখেত দুজনক মই খুব ভাল পাওঁ। তেখেতসকলৰ গীত মই প্ৰায়ে শুনো, আৰু মই তেখেতসকলৰ মানে গানবোৰ গাই মই তেখেতসকলৰ লগত দৰেই মই মানে সুৰবিলাক টানিবৰ বাবে মই চেষ্টা কৰোঁ। হিন্দী বুলি ক'লেতো কিশোৰ কুমাৰ চানু, উদিত নাৰায়ণ, মই তেখেতসকলৰ গীতবোৰ প্ৰায়ে শুনো।